নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে পোনপ্ৰথমে আমি জহকালি আৰু জাৰকালি মানে কি তাৰ বিষয়ে বুজিম। ছাত্ৰ ছাত্ৰীসকল, আমি জানো যে বছৰটোত এটা সময় গৰম আহে আৰু এটা সময় ঠাণ্ডা। এই গৰমৰ সময়খিনিকে জহকালি বুলি কয় আৰু ঠাণ্ডাৰ সময়খিনিক আমি জাৰকালি বুলি কওঁ। মনত ৰাখিবা তোমালোকে যে গৰমৰ সময়খিনিক জহকালি বোলে আৰু ঠাণ্ডাৰ সময়খিনিক জাৰকালি বোলা হয়। আমাৰ ইয়াত মাৰ্চৰ পৰা ছেপ্টেম্বৰ মাহলৈ জহকালি হয়। মানে মাৰ্চৰ পৰা ছেপ্টেম্বৰ মাহলৈ আমাৰ ইয়াত গৰম থাকে আৰু অক্টোবৰৰ পৰা ফেব্ৰুৱাৰী মাহলৈ জাৰকালি হয়। মানে অক্টোবৰৰ পৰা ফেব্ৰুৱাৰী মাহলৈ ঠাণ্ডা থাকে। এতিয়া আমি বতৰৰ বিষয়ে আলোচনা কৰিম। আমি জানো যে বছৰৰ কিছুদিন গৰম হয় আৰু কিছুদিন ঠাণ্ডা হয়। দিনত গৰম বেছি, ৰাতি গৰম কম। কেতিয়াবা মেঘ কম থাকে আৰু কেতিয়াবা মেঘ বেছি থাকে। কেতিয়াবা বৰষুণ, কেতিয়াবা শিল বৰষুণ আৰু কেতিয়াবা ধুমুহাও হয়। আকৌ ক'ৰবাত গৰম হ'লে ক'ৰবাত ঠাণ্ডা হয়। ক'ৰবাত যদি প্ৰখৰ ৰ'দ পৰে, ক'ৰবাত বৰফ পৰে। এই গৰম ঠাণ্ডা, ৰ'দ বতাহ, বৰষুণ ধুমুহা আদি অৱস্থাবোৰকে এখন ঠাইৰ বতৰ বোলা হয়। মনত ৰাখিবা তোমালোকে, বতৰ মানে কি যে গৰম ঠাণ্ডা, ৰ'দ বতাহ, বৰষুণ ধুমুহা আদি অৱস্থাবোৰকে এখন ঠাইৰ বতৰ বোলা হয়। এতিয়া তোমালোকৰ মনত প্ৰশ্ন আহিব যে বতৰ কিয় বেলেগ বেলেগ হয় বাৰু, হয়নে? আহাচোন এই বিষয়ে অকণমান বুজি লওঁ। ছাত্ৰ ছাত্ৰীসকল, বতৰ বেলেগ বেলেগ হোৱাৰ বহুতো কাৰণ আছে। তাৰে প্ৰথম কাৰণ হ'ল আমি জানো যে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে আৰু লগতে নিজেও লাটুমৰ দৰে ঘূৰে, যাৰ ফলত দিন আৰু ৰাতি হয়। দিনত পৃথিৱীয়ে সূৰ্যৰ তাপ পায় আৰু ৰাতি নাপায়। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰাৰ বাবে জহকালি আৰু জাৰকালি হৈ বতৰ বেলেগ বেলেগ হয়। দ্বিতীয় কাৰণ হ'ল কোনো ঠাইৰ ওচৰত ডাঙৰ নদ নদী থাকিলে সেই ঠাইৰ বতৰ আন ঠাইতকৈ বেলেগ হয়। তৃতীয়তে, সাগৰৰ ওচৰৰ ঠাইৰ বতৰ আৰু দূৰৰ ঠাইৰ বতৰ আন ঠাইতকৈ বেলেগ হয়। চতুৰ্থ কাৰণ হ'ল যে গছ-গছনিৰে ভৰা আৰু পাহাৰীয়া ঠাইৰ বতৰ আন ঠাইতকৈ বেলেগ হয়। ৫ নম্বৰ কাৰণ হ'ল যে আমি জানো যে মৰুভূমিত গছ নাই, ইয়াৰ বতৰো বেলেগ। ইয়াতে দিনত অতি গৰম আৰু ৰাতি অতি ঠাণ্ডা হয়। এই পৃথিৱীৰ ঘূৰণ, নদ নদী, সাগৰ মহাসাগৰ, পৰ্বত পাহাৰ আৰু গছ-গছনিয়ে এখন ঠাইৰ বতৰ ঠিক কৰে।